ধনশিৰি শান্তি আলোচনাত থকা 52 সহস্ৰবাদী DNLA সদস্য জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত আনুষ্ঠানিক অস্ত্ৰ সমৰ্পণ। ৰেংগহং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী কাৰ্যসূচী শুভাৰম্ভণি সোণালী জয়ন্তী তোৰণ ডকুমেণ্টাৰী উন্মোচন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। ক্ৰমে সহস্ৰবাদ এৰি আলোচনাৰ পথ লোৱা 52 সহস্ৰবাদী DNLA সদস্য জিলা প্ৰশাসন মুৰব্বীৰ ওচৰত আনুষ্ঠানিকভাৱে অস্ত্ৰ সমৰ্পণ কাৰ্যসূচী সম্পাদন হয়। ধনশিৰিত ডিজিগনেটেড কেম্পৰ 52 সহস্ৰবাদী DNLA কেডাৰে সংগঠনটোৰ সদস্য ইডিকা ডিফুচা আৰু কমাণ্ডাৰ ইন চিফ নাইডিং ডিমাছাৰ নেতৃত্বত ব্যাপক মাৰণাস্ত্ৰ আৰক্ষী তথা CRPFৰ মুৰব্বীৰ ওচৰত সমৰ্পণ কৰে। বিগত কেইমাহৰ আগতে সহস্ৰবাদী DNLA কেইবাটাও সংগঠনে অসম চৰকাৰৰ সৈতে শান্তিৰ আলোচনালৈ আহে আৰু সেই সময়ত হোৱা চুক্তি অনুসৰি চৰকাৰৰ প্ৰশাসনৰ ওচৰত সহস্ৰবাদী সদস্যসকলে অস্ত্ৰ সমাপনৰ সিদ্ধান্ত লয়। ক্ৰমাগতভাৱে আজি 52জন DNLA কেডাৰে ব্যাপক অস্ত্ৰ প্ৰশাসনৰ ওচৰত সমৰ্পণ কৰে। কাৰ্টিছ শ্বৰ্টগান এটা, হেণ্ড গ্ৰেনেড এটা, .22 ৰাইফল, কাৰ্বাইন এটা, .32 ৰাইফলছ আৰু প্ৰতিটো মাৰণাস্ত্ৰৰ কেইবাটাও সচিব গুলী আদি আৰক্ষীৰ ওচৰত জমা দিয়ে ইতিমধ্যে মূল সুঁতিলৈ ঘূৰি অহা সহস্ৰবাদী দলে। আমি আজি আমাৰ ধনশিৰি ডিজিগনেটেড কেম্পত 52 কেটাৰ আছিলে। আগতে অপাৰেশ্যন কোট পলাই গৈছিলে। আজি কেইদিনমান ভিতৰৰ পৰা আহি পেলাই এটা কৈ আহি বাহিৰৰ পৰা আহি পেলাই জমা হৈ পেলাই আজি 52 কেটাৰ ধনশিৰি ডিজিগনেটেড কেম্পত আহিছে। আজিৰ পৰাতো আমাৰ লগৰ কেটাৰবিলাক বাহিৰত নাই, কেইজনমান 2-3জনমান বাহিৰত এনে চিভিলিয়ান থাকিব আছে। এইটোতো আমি এতিয়া আজিতো আনিব পৰা নাই। 52 কেটাৰ যিমান আছিলে জংঘলত বাহিৰত আজি আহা শেষ হৈ গ'ল। আমাৰ লগৰ চিজফায়াৰ এগ্ৰিমেণ্ট হোৱাটো 2000 ছেপ্টেম্বৰ মাহতেও হৈছিলে। এতিয়া চৰকাৰৰ লগত আমাৰ লগত আলোচনা হ'ব। অসম চৰকাৰৰ লগতে আমাৰ ভাৰত চৰকাৰৰ লগতে আলোচনা আমাৰ ডিমাণ্ড আছে। আমাৰ DNLA সংগঠনৰ আমাৰ হেৰিম্বাৰ আজি আগতে আছিলে। আমাৰ লগত ডিমাচা সমস্যা বহুত আছে, কিন্তু ৰাইজৰ লগতে আজি বিজেপি চৰকাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লগৰ যিটো মূল দাবী আছে এইটোতো আমি কৰি দিম বুলি আমাক ফোনৰ যোগেদিহে আগতে কৈছিলে। তেতিয়া এতিয়াতো আমালোকে টেবুল টক হ'ব, আলোচনা কৰিব, তেতিয়াহে আমি আপোনালোককে। एंड एक हैंडगन है, कुछ एमुनिशन। टुडे वी कैन से कि आज DNLA का जो सरेंडर प्रोसेस था वो कंप्लीट हो गया। जितने भी कार्डर्स बच गए थे वो आज आ गए हैं। आज चेयरमैन और CNC से बात हुआ। सो नाउ 2 कैंप, एक कार्बी आंगलोंग में ये धनशिरि और दिमा हासाओ में माईबोंग में जो कैंप है, सो करीब 67 पहले और 52 आज यहाँ और 49 कार्डर्स माईबोंग में, ये टोटल नंबर हो गया। सो देल बी कैंपिंग हियर। इनके लिए जो भी सुविधाएं हैं वो गवर्नमेंट ऑफ असम की तरफ से वो हम लोग प्रोवाइड कर रहे हैं जब तक कि इनका पूरा सेटलमेंट नहीं हो जाता है। दे आर ऑलरेडी इन टॉक विद गवर्नमेंट ऑफ असम। वी होप कि जल्दी ये प्रोसेस कंप्लीट हो जाएगा। और डिस्ट्रिक्ट ऑफ कार्बी आंगलोंग और दिमा हासाओ के लिए ये बड़ा इम्पॉर्टेंट दिन है कि पिछले 3-4 साल से जो एक माहौल बना हुआ था आज वो फाइनली ख़त्म हो रहा है। सो आई अगेन अपील टू देम कि पीसफुली जब तक ये सेटलमेंट प्रोसेस नहीं हो रहा है तब तक कैंप में रहें। जो भी सुविधाएं हैं विल प्रोवाइड। गुड न्यूज़ फॉर ধনশিৰিৰ পৰা টিংকু ডিফুচা আৰু ষ্টেফান টেনৰ ৰিপৰ্ট, গাড নিউজ। ডিফুৰ সদৰ চহৰৰ ভিতৰত কেইবাটাও বিদ্যালয়ৰ ভিতৰত ৰেংগহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ও এখন। বিদ্যালয়খনৰ প্ৰথম প্ৰতিষ্ঠাৰ দিনৰে পৰা এইবাৰ পূৰ্ণ কৰিলে 50 বছৰ। 50 বছৰ পূৰ্তি উপলক্ষে সোণালী জয়ন্তী উদযাপন সমাৰোহ আজিৰে পৰা শুভাৰম্ভ হৈছে। এই বিদ্যালয়খনৰ নামেই আছে ইয়াৰ ঐতিহাসিক গুৰুত্ব। ছাত্ৰ সমাজৰ শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰে কাৰ্বি সমাজ সংস্কাৰক ৰেংগহং নামেৰে নামকৰণ কৰি 1972 চনতে স্থাপন কৰে বিদ্যালয়খন।
বিদ্যালয়খনে এইবাৰ পূৰ্ণ কৰিলে 50 বছৰ। 50 বছৰ পূৰ্তি অনুষ্ঠানৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী সোণালী জয়ন্তী অনুষ্ঠানত তোৰণ মুকলি কৰাৰ লগতে বিদ্যালয়খনৰ ঐতিহাসিক মূল্যায়নৰ কৃতি ৰাখিবলৈ প্ৰস্তুত কৰা ডকুমেণ্টাৰী এখনৰ শুভ উন্মোচন কৰে। ডকুমেণ্টাৰীখনৰ প্ৰস্তুতিৰ দায়িত্বত আছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক কামপুৰা সিঙা। বিদ্যালয়খনৰ অধ্যক্ষ লংচিং টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্কুলসমূহৰ জিলা পৰিদৰ্শক বিদ্যা সিং টি। উল্লেখ্য যে অহা 26 আৰু 27 ফেব্ৰুৱাৰীত হ'ব সোণালী জয়ন্তী অনুষ্ঠানৰ মূল কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। হয়, পশ্চিম কাৰ্বি আংলং খেৰণীত এইবাৰ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিপৰীতে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। গৃহস্থক পোহনীয়া গৰু ছাগলী য'ত যি পাই উঠাই লৈ যায় চোৰৰ দলে, অতিষ্ঠ খেৰণী অঞ্চলৰ খেতিয়ক ৰাইজ। পোহনীয়া গৰু ছাগলী চুৰি কৰা অদ্ভুত কাণ্ড ঘটিছে খেৰণীত। জানিব পৰা মতে চোৰৰ দলে এখন স্কৰ্পিঅ' গাড়ীত আহে আৰু চেক বুজি পোহনীয়া গৰু ছাগলী চুৰ কৰি গাড়ীখনত তুলি লৈ যায়। এই কাণ্ড হঠাৎ এদিনেই সংঘটিত হোৱা নাই। বিগত কেইবাটাও দিন ধৰি খেৰণী অঞ্চলৰ বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে এই ধৰণৰ। বিভিন্ন ঠাইত সংঘটিত এই চুৰিকাণ্ডৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে খেৰণী আৰক্ষী থানাত অভিযোগনামা দিছিল যদিও আৰক্ষীয়ে যথোচিত মন কাণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় খেতিয়ক ৰাইজে। আজি আয়োজিত এখন সংবাদমেলৰ জৰিয়তে ৰাইজে এই সম্পৰ্কে গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ উদাসীনতাৰ বিৰুদ্ধে অভিযোগ তোলে। চোৰৰ দলে এখন স্কৰ্পিঅ' গাড়ীত আহে আৰু চেক বুজি পোহনীয়া গৰু ছাগলী চুৰ কৰি গাড়ীখনত তুলি লৈ যায়। वाले बात ऐसा है, आज विगत मोटा मोटी 20-25 दिन के भीतर हमारे इलाके में चारों तरफ पशु चोरी का कार्यक्रम जारी है। लोग प्रशासन को खबर भी देते हैं, लेकिन प्रशासन अभी आज तक किसी भी चोर को नहीं पकड़ी है। हम लोगों ने प्रशासन का साथ देने की कोशिश भी करते हैं, इन्फॉर्मेशन भी देते हैं, लेकिन प्रशासन अब पता नहीं कि कहाँ कमजोरी है। हर दिन हर रात लोग आतंकित रहते हैं और हम सब जानते हैं कि ये हमारा वेस्ट कार्बी आंगलंग ज़िले के तहत किसान भाइयों का जो जीविका है, यहाँ का जान माल का सुरक्षित हो। देखिए, आप लोग के सामने ये प्रस्तुत कर देना चाहता हूँ कि हमारे यहाँ के जो लोग हैं सभी के सभी गरीब हैं, खेती पर निर्भर करते हैं। कुछ दिन पहले हाथियों का तांडव चल रहा था, लगभग आज 2 महीना 3 महीना तक हाथियों का तांडव चला। हाथियों का तांडव बंद होने के साथ साथ ये चोरियों का तांडव शुरू हो गया। अब बताइए कि हमारे किसान लोग, हमारे गरीब लोग किस तरीके से अपने बच्चों को पढ़ाएंगे, किस तरीके से अपने जीविका को निर्वाह करेंगे। अतः इस सुचारित सरकार से, इतनी तगड़ी सरकार से हमें करबद्ध प्रार्थना है कि सरकार एक उच्च और साहसी बलशाली एक अधिकारी को हमारे इस इलाके में अपॉइंटमेंट दे, ताकि इस प्रकार का चोरी को रोका जा सके। हमें बहुत हमारे घर के सामने प्रशासन की गाड़ी लगी हुई थी। उसका बाद मैंने बोले कि सर आप लोग 2-4-5 मिनट इधर हल्ला हो रहा है, आप लोग थोड़ा ये कीजिए, आगे में शायद कुछ चोर अटैक किया है ना क्या किया है, आप लोग जाइए। उन लोगों ने 2-3 बार कहने के बाद कोई नहीं जा रहा था। उसके बाद मेरे भाई ने बाइक निकाला तो उन लोगों ने लाहे लाहे कछुए के चाल से चलना शुरू कर दिए। शायद यहाँ आके रुके न क्या किए, उसका बाद चाराली गए न कहाँ गए, उसको पता मुझे नहीं था। माने यहाँ जो चोरी हो रहा था सूरज गांबर जी के घर के पास में? जी सर। तो पुलिस की गाड़ी यहाँ पे थी? हमारे घर के सामने थी। कितना दूर होगा डिस्टेंस? यहाँ से डिस्टेंस मैक्सिमम 300 मीटर। कि बीती रात 15/2/2022 रात के करीबन 1:30 बजे चोर जो कि हमारे घर पे दस्तक दिए 2 गाय खोलकर अपने टाटा समूह या बोलेरो में लोड कर रहे थे, जो कि नंबर है 8741। तो गाय अपने बोलेरो पर लोड करते वक्त मैंने पीछा किया। करते वक्त एक गाय छोड़कर एक गाय लेकर भाग गए और हमें देखने को मिला कि उसमें ऑलरेडी पहले से एक गाय भरी हुई थी। तो विशेष इसके लिए मैं दुखित हूँ। दुखी होने का कारण यह है कि वर्तमान मेरे बिटिया की शादी भी रखा हुआ है। तो पार्टी रिपोर्ट काट न्यूज।
কোৱা হয় বিশ্বাসী ভগৱান হয় লোকবিশ্বাস সুবিশাল আকাশৰ কোনো অধীশ্বৰ আছে যিজনে আকাশক ধাৰণ কৰে এই আকাশৰ ধাৰণকৰ্তা উদ্দেশ্যে পৰম্পৰাগতভাৱে পূজা সমাপন কৰিলে পশ্চিম কাৰ্বি আংলঙৰ খামৰেন সদৰ চহৰ অন্তৰ্গত হাৰলং জবেট হাৰলং জবেট পুৰোহিত লংচিং টকবিয়ে আকাশধিপতিক বুধবাৰে পুৱা ভাগতে আহ্বান কৰে আৰু আকাশধিপতিক কেইবাদিনৰ পৰা ঠিক ঠাক কৰা সামগ্ৰীয়ে পবিত্ৰভাৱে মন্ত্ৰপাঠ কৰি পূজাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে এইদৰে পৰিয়ালৰ মংগল কামনা কৰি নিজ নিজ ঘৰৰ পৰা মহিলাসকলে পূজাৰ সামগ্ৰী সন্মানসহ পবিত্ৰভাৱে খাঙত ভৰাই পূজাৰীৰ আগত আগবঢ়াই দিয়ে পূজাৰীয়ে সকলো সামগ্ৰী একত্ৰিত কৰি বিধিমতে পূজাৰ বিধি সমাপন কৰে পূজাৰ অন্তৰ সকলো ৰাইজে মিলি পূজা প্ৰসাদ হিচাপে এক প্ৰীতি ভোজত মিলিত হয় li jon phot bang ka kan par ifrat plomu nang than lo se ayhak bang ka sap ka chidip tadu se chidip sta kahinu ophan kali hai amut ta me adlo binorum pi bang ta nu athu asap procedu putala bang ka da ka hem photum bang ta asap dukok pota hai da chet klem thuna lang bang ne horpa ta yun nang yalam du pota hai sara long bang ta masih la bang lok bang ka mili hin pen lok bang ka krusar hin pen ka mi e lok awu wutin pen yon kripli thadat bang yon krisi lo ko awu wuti bang ka la bang ka pili ngira lo tum han bang po wuti bang ka las lampong pilo mati হামেনা প্ৰখণ্ডৰ ৰিপৰ্ট কাম নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ